এখন গাঁৱৰ পিছত এখন জংঘল আছিল। চহৰত যাব হলে এই জংঘল পাৰ হৈ যাব লাগে। এদিন এজন মানুহ চহৰত গৈছিল এটা জৰুৰী কামত। জলদি যাব লাগিব, নহলে ইয়াত যদি কোনোবা বাঘ ভালুকে মোক দেখা পায় তেন্তে মোৰ নিস্তাৰ নাই। সি গৈ আছিল, তেতিয়াই তাক এডাল যাদুৰ সোণৰ চেনে মাতিছিল। এ ভাই, শুনিছানে? মোক তুমি ইয়াৰ পৰা লৈ যোৱা, মই তোমাৰ বহুত কামত আহিম। কিন্তু মানুহজনে সেই যাদুৰ সোণৰ চেনৰ কথা কোনো কাণ খাৰ নকৰি তাৰ পৰা গুচি গৈছিল। আৰু কিছুদিনৰ পিছত এজন মানুহ আহিছিল সেই ৰাস্তাৰ দিগি। তেওঁ চহৰত যাব আহিছিল, তেতিয়াই এডাল চেনে তাক মাতা শুনিছিল আৰু সি চাইছিল। আৰে ভাই, তুমি ক'ত যোৱা? মই চহৰত যাওঁ এটা জৰুৰী কামত। তুমি মোক কিয় মাতিছিলা? ভাই, মোক তুমি লৈ যোৱা তোমাৰ লগত, তোমাৰ ঘৰত মোক লৈ যোৱা, মই তোমাৰ বহুত কামত আহিম। হাহাহা, তুমি মোৰ কি কামত আহিবা কোৱাচোন শুনো। তুমি মোক ইয়াৰ পৰা লৈ গ'লে তোমাৰ ঘৰলৈ তুমি বহুত সোণ টকা পইচা পাবা। হয় নেকি বাৰু? তুমি কৈছা তেন্তে মই তোমাক লৈ যাওঁ। মোক বাৰু টকা পইচা নালাগে, কিন্তু তুমি কৈছা যেতিয়া তোমাক লৈ যাওঁ। মই জানো তুমি বহুত দুখীয়া, লোকৰ ঘৰত কাম কৰা তুমি, আৰু তোমাৰ সম্পত্তি বুলিবলৈ মাথো তোমাৰ এটা ঘৰ আছে। বাহ, তুমিচোন চব জানা। হ'ব ব'লা, এতিয়া তোমাক লৈ যাওঁ। মানুহজনে সেই যাদুৰ চেনডাল নিজৰ ঘৰত লৈ গৈছিল। কিছু সময়ৰ পিছত যাদুৰ চেনডালৰ ওচৰত আহি মানুহজনে দেখে সেই চেনডালৰ ওচৰত বহুত টকা পইচা আছিল। মানুহজনে আচৰিত হৈ গৈছিল। তেতিয়াই সেই যাদুৰ চেনডালে কথা ক'বলৈ ধৰিছিল। ভাই, মই তোমাক কি কৈছিলো? মই তোমাক কৈছিলো যে মোক তুমি তোমাৰ ঘৰত নিলে তোমাৰ বহুত লাভ হ'ব। মই তোমাক সদায় এনেদৰেই টকা পইচা দি থাকিম। এই টকাবোৰ নি তুমি তোমাৰ সপোন পূৰণ কৰা। মানুহজনে সেই টকা পইচাবোৰ দি নিজৰ এটা ঘৰ কিনিছিল আৰু কিছু পথাৰৰ মাটি কিনিছিল আৰু গৰু ছাগলীবোৰ কিনিছিল। এনেদৰে সি বহুত ধনী হৈ গৈছিল। মানুহবোৰে তাৰ ওপৰত হিংসা কৰিছিল। পিছদিনা সি আৰু যাদুৰ চেনডালৰ পৰা টকা লৈছিল। পিছত যাদু চেনডালে ক'বলৈ ধৰিলে, ভাই, এইবোৰ কথা তুমি কাকো নক'বা। যদি তুমি এইবোৰ কথা কাৰোবাক কোৱা তেন্তে এইবোৰ তোমাৰ আৰু নাথাকিব। হ'ব, মই কাকো নকওঁ। এনেদৰে সি বহুত ধনী হৈ গৈছিল। মানুহবোৰে তাৰ ওপৰত বহুত হিংসা কৰিছিল। এজন মানুহে বুদ্ধি কৰি তাৰ পৰা সকলো কথা ওলাই লৈছিল। তেতিয়াই সি ঘৰত আহি চাই যে সেই যাদুৰ চেনডাল গায়ব হৈ গৈছে আৰু তাৰ সম্পত্তিবোৰো শেষ হ'বলৈ ধৰিছিল। লাহে লাহে সি ধনীৰ পৰা দুখীয়া হৈ গৈছিল। সি আচলতে পায়ো হেৰাই পেলাইছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।